back to our channel. আজি আমি আহিছো মায়ং যাদুনগৰী বুলি কয় ওয়াৰ্ল্ডৰ পপুলাৰ জায়গাটো এতিয়া মায়ংলৈ গৈ আছো গৈ যাচ্ছে তাতে এটা বহুতো আছে তেনেকুৱা ওজা বা তেনেকুৱা ক'ব পাৰি বা আপোনালোকে যি কয় আপোনালোকৰ ভাষাত তো আমি তাত গৈ আছো তাত গৈ কেনে আপোনাৰ প্ৰবীণ শইকীয়া তেওঁৰ নাম প্ৰবীণ শইকীয়া আগতো আমি 2019ত আমি এবাৰ আহিছিলোঁ আৰু পাছত আমি তেওঁলোক কথা পাতিছিলোঁ তো কথা পতাৰ পাছত ক'ব নোৱাৰিম বহুত কিছুমান কথা লাগিছেও বা ক'ব পাৰি হয় এতিয়া আমি তেওঁৰ তাত গৈ আছোঁ এতিয়া আমি আছোঁ বুঢ়া মায়ং আছোঁ বুঢ়া মায়ঙত আপোনাৰ সোমোৱাৰ লগে লগে এটা যোনটো প্ৰাকৃতিক সৌন্দৰ্যটো এটা আছে লগতে আপোনাৰ মানে এনভাইৰনমেণ্টটো বহুত ধুনীয়া নেচাৰেল হয় চ' আমি যাওঁতে কেইটামান ফুটেজ ল'লোঁ ফুটেজ লৈ কিনে আপোনালোকৰ যিখিনি পাথৰখিনি আছে এইটো জিঅ' পাথৰ বুলি কয় আপোনালোকে গম পাইছে চাগে যে আপোনাৰ মায়ঙৰ এটা কিতাপ আছে তাতে আপোনাৰ উল্লেখ কৰা আছে যে এবাৰ কিবা এটা যুদ্ধৰ টাইমত ইনফৰমেশ্যনটো মই ভালকৈ নাজানো সেইটো যুদ্ধত 10,000 সৈন্য মায়ঙলৈ আক্ৰমণ কৰিছিলে আক্ৰমণ কৰাৰ পাছত যোনটো মায়ঙৰ সীমা থাকে তো তাতে তেওঁলোকে অদৃশ্য হৈ যায় মানে তেওঁলোকে নোহোৱা হৈ যায় এটা টাইমত এতিয়াও তেওঁলোকৰ কোনো খবৰ পোৱা নাই তেনেকুৱা কোনো ইনফৰমেশ্যন এতিয়ালৈ চাইণ্টিষ্টেই হওক বা ইয়াৰে যিখিনি মানে মানুহবিলাক আছে বেছবিলাক আছে তেওঁলোকে এতিয়াও ইনফৰমেশ্যন ল'ব পৰা নাই এইটো কিমান দূৰ সঁচা কিমান দূৰ মিছা এইটো নাজানো বাট ইয়েছ 10,000 সৈনিক নোহোৱা হৈ গৈছিলে তো এতিয়া ক'ব পাৰি যে ইয়াতে যেতিয়া আমি মায়ঙলৈ আমি আহি আছিলোঁ তো আপোনালোকে তাৰ অলপ দেখাই আছোঁ আপোনালোকে চাই অলপ জুম কৰিলে দেখাব মাৰ্ক কৰিলে অলপ দেখাই দি আছে এইফালে চাব তেনেকুৱা সৰু সৰু কিছুমান ষ্ট'ন আছে ষ্ট'নবিলাক কয় যে তেওঁ সৈনিকবিলাক এটা ষ্ট'নলৈ বা পাথৰলৈ ৰূপান্তৰ কৰা হৈছিলে মায়ঙত আৰু ইয়াতে আগতে মানুহক ভক্ষণ কৰিছিলে মানুহেই নহয় বাঘ সিংহ হৈ তেনেকুৱা ভক্ষণ কৰিছিলে চ' হয় এইটো সঁচা হয় বা আমিও শুনা পাইছোঁ চ' এতিয়া আমি কিমান দূৰ সঁচা কিমান দূৰ মিছা আমি যাম তেওঁৰ লগতে কথা পাতিম বা তেওঁ কি কয় তেওঁৰ পৰা আমি শুনিম চ' আপোনালোকে ভিডিঅ'টো চাই থাকিব তেতিয়ালৈ বাই বাই আমি অলৰেডি আহি পালোঁ ইয়াৰ পৰা এপ্ৰক্স 500 মিটাৰ ভিতৰত এখন দলং আছে দলংটো পাৰ হৈ কিনে তেওঁৰ ঘৰটো যোৱা গৈ তেওঁক লগ পাওঁ নে নাই চাওঁ তাৰপিছত তেওঁৰ লগত কথা পাতিম
পাইছিলোঁ ইয়াতে বাট প্ৰবীণ শইকীয়া যোনজন মানুহ আছিলে মায়ঙৰ প্ৰসিদ্ধ তেওঁ এজন ওজা বুলিয়ে ক'ব পাৰি তেওঁ বৰ্তমান আজি ঘৰত নাই বুলি কৈছে বিকজ তেওঁৰ ল'ৰা কিবা ৰিজনত বাহিৰত গৈছে চ' তেওঁ বজাৰলৈ আছে তো আমি এতিয়া বজাৰলৈ যাম এতিয়া আমি তেওঁৰ দোকানলৈ আহি পালোঁ আহক আমি তেওঁৰ লগত কথা পাতিম আমি একচুৱেলি আহিছোঁ আপোনাৰ বৰ্তমান বিচাৰি তেওঁক আমি দোকানটো পালোঁ দোকানটো পোৱাৰ পাছত তেওঁ বহুত ব্যস্ত আছিলে ব্যস্তৰ মাজতে আমি এতিয়া তেওঁৰ লগত অলপ কথা পাতিম তেওঁ আমি এতিয়া আগতে আহিছিলোঁ অলপ তেওঁৰ লগত আপোনালোকে জনাব বিচাৰে যে তেওঁ কেতিয়াৰ পৰা তেনেকৈ বা কেনেকৈ কি কৰি আছিলে চ' আমি তেওঁৰ লগত অলপ কথা পাতিম ককা এইটো আপোনাৰ আপোনাৰ এইটো মানে যোনটো আপোনাৰ মায়ংটো ক'ব গ'লে আপোনাৰ এটা বিখ্যাত মানে যাদু নগৰী এইটো এটা চ' যাদু নগৰীটোত আপোনাৰ নাম এতিয়া ইয়াৰে বিখ্যাত মানে আপোনাৰ মই আগতেও আপোনাৰ কথা পাতিছিলোঁ কথা পতাৰ পাছত আপোনাৰ নামে চবে কয় যে বহুত কিছুমান উপকাৰ পায় বা তেনেকুৱা বহুত কিছুমান পায় চ' তেনেকৈ এইটো মানে এইবোৰ মানে আপুনি কি বুলি ভাবে এইটো সঁচাই ইয়াতে তেনেকুৱা আছেনে কি বুলি ভাবে যিবিলাক মানুহে বিশ্বাস কৰা নাছিল যাদু মন্ত্ৰ সেইবিলাক মানুহে আজি বিশ্বাস কৰি দৌৰি আহি আছে আমি অবিশ্বাস কৰি পেলাই কিছুমান বস্তু এইবিলাক কোনে মানিব বুলি এৰি দিলোঁ আজি এতিয়া সেইবিলাক বস্তুৰ ইমান এটা প্ৰভাৱ হৈছে নহয় গোটেই বিশ্বলৈ গৈছে এইটো ইয়াতে আৰু এটা বস্তু আমি আগতে শুনা পাইছিলোঁ বা বহুত গ্ৰন্থতো লিখা আছে ইয়াতে মৰা মানুহ এটা টাইমত জিন্দা হৈ যাব পাৰে এইটো আছিলে আৰু জিন্দা মানুহ মাৰি পেলাব পাৰে এইটো যোনটো আপোনাৰ যোনটো বিদ্যাটো আছিলে এইটো আপোনাৰ নে আপোনাৰ পূৰ্বপুৰুষৰ লগত আপোনাৰ পূৰ্বপুৰুষৰ লগত জড়িত হৈ আছে চ' মোতকৈ তেওঁ ডাঙৰ মই নামটো তেওঁৰ পৰা নুসুধোঁ মই আপোনাৰ নামটো আমি দি দিম তেওঁৰ নাম একচুৱেলি প্ৰবীণ শইকীয়া হয় খুৰা তেওঁ তো আমি আগতে আহিছিলোঁ বহুত আমি প্ৰমাণো পাইছোঁ একচুৱেলি মই এইবোৰ বিশ্বাস কৰা নাছিলোঁ আগতে কিন্তু মই এতিয়া বিশ্বাস কৰোঁ অৱস্থাত মই আগতে আহিছিলোঁ চ' বস্তুটো ক'ব গ'লে নেগেটিভ এনাৰ্জি আছে তেনেকুৱা পজিটিভো আছে বা পজিটিভ আছে নেগেটিভো আছে চ' আমি তেওঁৰ লগত কথা পাতিলোঁ চ' আপোনালোকৰ যদি তেনেকৈ যদি আহিব বিচাৰে বা তেনেকুৱা যদি কিবা সমস্যা থাকে কিন্তু মই আপোনাৰ নাম্বাৰটো আমি দিব নোৱাৰোঁ কিয়নো তেওঁ আগতে এবাৰ নাম্বাৰ দিয়া হৈছিলে তেওঁ বহুত ডিষ্টাৰ্বেঞ্চ পাইছে চ' তাৰ বাবে নাম্বাৰটো আপোনালোকক আমি নিদিওঁ চ' আপোনালোকক আমি গোটেইখিনি এড্ৰেছটো আমি যোনটো তলত ডিছক্ৰিপশ্যন আছে আমি তাতে আমি দি দিম চ' আপোনালোকে হোপ ভিডিঅ'টো ভাল পাব যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে দেন লাইক শ্বেয়াৰ এণ্ড যদি নিউ হয় দেন ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়ালৈ থেংক ইউ Subscribe now and press the bell icon. Never miss an update.